প্ৰয়োজন আছে আৰু প্ৰয়োজন থকাৰ বাবেতো মই তোমাৰ ওচৰলৈ আহিছোঁ। শুনা ভাবিছি আজি তোমাৰ পৰম ভাগ্য এই অৱন্তিৰাজ অগ্নিহৰে তোমাক পত্নী ৰূপে লৈ যাবলৈ আৰু কিবা কবা তোৰ সেই খৰচৰ সোমাইছ ভাবি দিয়ে পাঁচা নকৰে দূৰ হ নৰবিঘাত নতু কি কৰিবা নতু তোৰ সেই পাপ দেহাত বাৰে বাৰে কৰিব নাখায় আগল নেকি ইমান হেভি চিন কৰি আছে মানে তই নাই বুলি মই সেইকাৰণে গুচি আহিছিলোঁ তাৰপৰা কৰিবলৈ মোৰতো ল'ম বুলি ভাবিছিলোঁ বেয়া দিছে বে আজি লাইভ দেখিবি তাৰ ঘৰটো চিনাকি অসমতে চাইছিলোঁ চবেই ভিডিঅ' কৰিছে ৰক্ষা কৰা বুলি কৰিছে কন্দন ভয় নাই বুলি মই আছো তোমাৰ সহায়ৰ বাবে
তোমাৰ ৰূপ যৌৱন মোক বলিয়া কৰিছে আৰে বলি আগৰ পৰা কৈছোঁ ন ভিডিঅ' টেনশ্যন নাই হৈ যাব ইয়াৰ পৰা গুচি যা যুদ্ধ কৰি দেখুৱা তোৰ শক্তি কিমান